বোলছবিত ৰবি শৰ্মা শ্ৰী ৰঘুপতিৰ স্বৰত আক্ৰান্ত নাজিৰাৰ বোলছবি প্ৰেমী ৰাইজ নাজিৰা শ্ৰী ৰঘুপতি চোৱাৰ দৰ্শকৰ মনৰ বতৰা ল'বলৈ নাজিৰা বোলছবিত ৰবি শৰ্মা অসমৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নাজিৰাতো শ্ৰী ৰঘুপতি চাবলৈ দৰ্শকৰ অভূতপূৰ্ব ভিৰ আজি নাজিৰা বোলছবিলৈ ৰবি শৰ্মাৰ আগমনৰ খবৰ লাভ কৰি নাজিৰা বোলছবিৰ গৃহত ভিৰ কৰিলেহি অভিনেতাজনৰ বহু অনুৰাগীয়ে অসমীয়া বোলছবিৰ এই সোণালী দিনত ৰবি শৰ্মাৰ শ্ৰী ৰঘুপতিয়ে বৰ্তমান সময়ত দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে শিৱসাগৰৰ পৰা ফৰহান লস্কৰৰ ৰিপৰ্ট ডি নিউজ এক্সপ্ৰেছ 365 আহিছে এনেকৈ গলে গলে ওলাই ছবি এখন চাবলৈ আমাৰ কাৰণেতো খুব ভাল বতৰ আমাৰ বহুত কষ্টৰ কাম 5টা বছৰ লাগিল এই ছবিখন বনাওঁতে আৰু মোৰ গোটেই টিমটো আছে আজি ইয়াতে মই খুব গৌৰৱ তেওঁলোকক লৈ পেলাই কিন্তু তাৰ উপৰিও আটাইতকৈ বেছি ভাল লাগিছে যে আপোনালোকে যে এনেকৈ সঁহাৰি আমাক দিছে আপোনালোকে এনেকৈ সঁহাৰি আগবঢ়োৱাৰ কাৰণে আমি আগলৈ আৰু ভাল ভাল ছবি আপোনালোকক দিম তাৰে কথা দিলোঁ আপোনালোকে আহক ছবি চোৱাৰ অভ্যাস কৰক এতিয়া আপোনালোকে যেনেকৈ হেতা ওপৰা লগাইছে আপোনালোকে ছবি এখন চাবলৈ ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চাম এই হাবিয়াসটো এই ইচ্ছাটো মনৰ পৰা এৰি নিদিব ছবি উদ্যোগটোৰ কাৰণে এইটো এটা বিৰাট দৰকাৰী কথা আৰু আমিও আপোনালোকক ভাল ভাল ছবি দিম বুলি আপোনাক কথা দিছোঁ মই ৰঘুপতিটো আহিব নি থেংক ইউ ৰঘুপতিটো আহিব নি